Hello friends, আজি আমি ক্লাস 10 ৰ গণিতৰ এক্সাৰসাইজ নম্বৰ 1.1 সলভ কৰিম সমাধান কৰি চাম। প্ৰথম প্ৰশ্নটো কি আছিল চাম। প্ৰথম প্ৰশ্নটো আমাৰ আছিল কোৱেশ্চন নম্বৰ 1। প্ৰথম কোৱেশ্চনটো কি আছিল আমি চাম। প্ৰথম কোৱেশ্চনটো আমাৰ আছিল যে ইউক্লিডৰ ডিভিজন কলন ব্যৱহাৰ কৰি ইউক্লিডৰ ডিভিজন কলন মানে বিভাজন বিধি। ইউক্লিডৰ বিভাজন বিধি ইউক্লিডৰ বিভাজন বিধি আমি ব্যৱহাৰ কৰিব লাগিব। আৰু ইউক্লিডৰ বিভাজন বিধি ব্যৱহাৰ কৰি আমাৰ কেইটামান বস্তু উলিয়াব লাগে। কি উলিয়াব লাগে আমি চাম এতিয়া। বিভাজন বিধি ব্যৱহাৰ কৰি আমাৰ উলিয়াব লাগে গৰিষ্ঠ সাধাৰণ উৎপাদক। তেনে আমাৰ গসাগু উলিয়াব লাগে ইউক্লিডৰ বিভাজন বিধি ব্যৱহাৰ কৰি। তেনেহ'লে আমি আৰম্ভ কৰোঁ। কুৱেশ্যন নম্বৰ 1 কুৱেশ্যন নম্বৰ 1টোত আমাৰ কি কৈছে। কুৱেশ্যন নম্বৰ 1টোত আমাৰ কৈছে যে গসাগু উলিয়াব দিছে ইউক্লিডৰ বিভাজন বিধি ব্যৱহাৰ কৰি। সংখ্যাকেইটা হ'ল 135 আৰু 225। ঠিক আছে, তেনেহ'লে আমি কি কৰিব লাগিব। প্ৰথম আমাৰ ইয়াত কেইটামান ষ্টেপ চাব লাগিব। 1 নম্বৰ ষ্টেপ আমি কি কৰিম। প্ৰথম ষ্টেপটো হ'ব আমাৰ যে ইয়াত কোনটো ডাঙৰ আৰু কোনটো সৰু সেইটো চাব লাগিব। ডাঙৰ সৰুটো চাব লাগিব। ইয়াত আমি চাই পিনি ইয়াৰ পৰা আমি ক'ব পাৰোঁ যে ডাঙৰ কোনটো আৰু সৰু কোনটো। ঠিক হ'ব যে আমি ক'ব পাৰোঁ যে 135 আছে, ইয়াত 225 আছে। তেনেহ'লে আমি ক'ব পাৰোঁ যে 225 ইজ গ্ৰেটাৰ, ডাঙৰ হ'ব 135। তেনেহ'লে আমাৰ প্ৰথম ষ্টেপটো হ'ব যে ডাঙৰ সৰু চোৱা। ডাঙৰ সংখ্যাটো কোনটো হ'ব চাব লাগিব। ডাঙৰ সংখ্যা কোনটো হ'ব চাম আমি। ডাঙৰ বা সৰু সংখ্যা কোনটো হ'ব আমি চাম। ঠিক আছে, আমি চাম। তাৰপাছত আমাৰ দ্বিতীয় ষ্টেপ 2 নম্বৰ ষ্টেপটো কি হ'ব। 2 নম্বৰ ষ্টেপটো এইটো হ'ল আমাৰ সৰু সংখ্যা আৰু এইটো হ'ল আমাৰ ডাঙৰ সংখ্যা। অৰ্থাৎ 135টো সৰু আৰু 225টো ডাঙৰ। তেনেহ'লে আমি ডাঙৰ সংখ্যাটো যিটো আছে সেইটো সৰু সংখ্যাটোৰে আমি হৰণ কৰিব লাগিব। তেনেহ'লে আমি হৰণ কৰিম 225, ইয়াত আহিব আমাৰ 135। আমি যদি হৰণ কৰোঁ তো এবাৰে যাব, কিয়নো দুবাৰ গ'লে 225তকৈ ডাঙৰ সংখ্যা হৈ যাব। এবাৰ হৰণ গ'ল আমি পাম 135 আৰু ইয়াত বাকী থাকিব কিমান আমি যদি চাওঁ 550 and 212, so it will become 9. তেনেহ'লে আমি ইয়াত আমি কি পালোঁ। ইয়াত আমি দেখিলোঁ যে এইটো আমি এনেধৰণে লিখিব পাৰোঁ। কেনেকৈ লিখিব পাৰোঁ আমি চাওঁ। আমি ইয়াত লিখিব পাৰিম এতিয়া 225 অৰ্থাৎ 225 12 135 into 1 প্লাছ আমি যিটো তাৰ বিভাজন বিধি পাইছিলোঁ বা বিভাজন প্ৰমেয় পাইছিলোঁ তাৰ লগত একে আছে। তেনেহ'লে ইয়াত আমাৰ যিটো বাকী থাকে সেই সংখ্যাটো আমি লিখিব লাগিব। তেনেহ'লে ইয়াত আমাৰ কিমান বাকী আছে আমি যদি চাওঁ, ইয়াত বাকী আছে 90। চ' ইয়াত আমি লিখিম 90। এইটো আমাৰ 2 নম্বৰ ষ্টেপ। 2 নম্বৰ ষ্টেপত আমি হৰণ কৰি এনেকৈ লিখি দিম। এইটো আমাৰ 2 নম্বৰ ষ্টেপ হৈ যাব। তাৰপাছত আমি কি কৰিম, ইয়াত আমি চাম যে ইয়াত কোনটো সংখ্যা কেনেকুৱা আছে। কোনটো সংখ্যাত আকৌ ইয়াৰ পৰা আমি কেইটামান সংখ্যা আমি ব্যৱহাৰ কৰিম। ইয়াৰ পৰা কি ব্যৱহাৰ কৰিম, ইয়াৰ আমি নেক্সট সংখ্যাটো ল'ম যে আমি এইটো 135টো আৰু আমি নেক্সট ল'ম 90টো। এই দুটা সংখ্যা ল'ম। আগতে যিদৰে আমি লৈছিলোঁ বা প্ৰশ্নত দিয়া আছিলে যে 135 আৰু 225 আৰু ইয়াত আমাৰ হ'ব এতিয়া 135
আৰু 90 আমি দ্বিতীয় যেটো স্টেপ আছে তাতো আমি এনেকৈ হৰণ কৰি যাব লাগিব বস্তু বিভাজন কৰি যাব লাগিব দ্বিতীয় ভাগটো আমি কি কৰিম 135 আৰু 90 দুটা সংখ্যা ল'ম এনে আমি কি ল'ব লাগিব 135 আৰু 90 এটা ল'লো ইয়াৰ ভিতৰত আমি আকৌ চাম যে ইয়াত কোনটো ডাঙৰ আৰু কোনটো সৰু সো দেখা পোৱা গৈছে যে 135 ডাঙৰ হ'ব আৰু এইটো সৰু হ'ব তেনে আমি কি বুলি লিখিব পাৰিম আমি লিখিব পাৰিম যে এক নম্বৰ ষ্টেপটো আকৌ আৰম্ভ হ'ব ইয়াত হ'ব আমাৰ যে 135 ডাঙৰ গ্ৰেটাৰ সিম্বল দিব লাগিব আৰু হলে 90 এটো হৈ যাব দুই নম্বৰ ষ্টেপ আমাৰ হ'ব যে ডাঙৰ সংখ্যাটো সৰু সংখ্যাটোৰে হৰণ কৰা তেনে আমি কি কৰিম ডাঙৰ সংখ্যাটো সৰু সংখ্যাটোৰে হৰণ কৰিম 135 এফালে লিখিম আৰু এফালে লিখিম আমি 90 তেনে আমি হৰণ কৰিম হৰণ কৰিলে আমি পাম 90 কেবাৰ যাব 90 এবাৰ যাব দুবাৰ গলে 180 হৈ যাব এখানে আমি এবাৰ দিব লাগিব এবাৰ দিলে আমাৰ পাম 90 তেনে আমি তো হৰণ ইয়াত আমি এটা মাইনাস কৰি দিও কিমান হ'ব আমাৰ বাকিটো আমি যদি চাও লিখিম যে বাকি কিমান হ'ব আমাৰ ইয়াত 5 আৰু এফালে আহিব আমাৰ 4 বাকি পালো 45 তেনে হলে আমাৰ তাৰ পাছত আমি কি কৰিব লাগিব এইটো আমি সমীকৰণ হিচাপত লিখি দিব লাগিব কেনেকৈ লিখিম 135 ইকুৱেল টু কি হৈ যাব 90 কিমান বাৰ গৈছিল আমাৰ 1 টাইম প্লাস যেটো বাকি আছিল এই বাকিটো আমি লিখি দিব বাকি কিমান আছিল 45 তেনে আমি ইয়াত লিখিলো 45 তেনেহলে আমি ইয়াত দুই ধৰণৰ বস্তু পাই গলো আকৌ দুটা সংখ্যা পালো হয়নে দুটা সংখ্যা আমাৰ কি এটা হ'ল 45 আৰু এটা হ'ল আমাৰ 90 তেনেহলে আমাৰ আকৌ এটা স্টেপ নম্বৰ এইটো আমাৰ স্টেপ নম্বৰ 2 আছিল এতিয়া আমি আকৌ কি কৰিম নেক্সট আমি আকৌ 3 নম্বৰ স্টেপত আমি কি কৰিম যে এই দুটা সংখ্যা আছিল দুটা সংখ্যা আকৌ লম কি সংখ্যা পাম ইয়াত আমি 90 আৰু 45 90 আৰু 45 লম এই দুটা ভিতৰত কোনটো ডাঙৰ আৰু কোনটো সৰু যদি আমি চাওঁ আমি জানো যে 90 টো ডাঙৰ 90 টো ডাঙৰ আৰু 45 টো সৰু তেনেহলে আমি কি বুলি লিখিব পাৰো ইয়াৰ পৰা আমি লিখিব পাৰো যে এক নম্বৰ কামটো হ'ব আমাৰ যে 90 ইজ গ্ৰেটাৰ or ডাঙৰ 45 তকৈ তুমি গম পাও তেনে দুই নম্বৰটো আকৌ আমি কি কৰিব লাগিব এই সংখ্যাটো মন ৰাখিব লাগিব এই বস্তুটো সদায় আমি যে হৰণ কৰিম এনেকুৱাকৈ লিখি পিনি যেটো পাম এই দুটা সংখ্যা বাকিটো আৰু এই সংখ্যাটো যেটো আমি ভাজক যেটো আছে আমাৰ ভাজক আৰু বাকি আমি লৈ ল'ব লাগিব দুটা বেলেগ বেলেগ সংখ্যা আকৌ একেটা পদ্ধতিৰে আকৌ ইয়াক কৰিব লাগিব ৰিপিট কৰিব লাগিব কামটো নহলে আমি ইয়াত আকৌ ডাঙৰ সংখ্যাটো হ'ল 90 আৰু 45 তেনে আমি 90 ক আকৌ কিহেৰে হৰণ কৰিম 45 ৰে হৰণ কৰিম তেনে এফালে আমি 45 লিখিলো আৰু এফালে আমি 90 লিখিলো হৰণ কৰিলে আমাৰ 90 আমি জানো যে দুবাৰ যাব দুবাৰ গলে এটো 90 হৈ যাব ইয়াত তেনে 90 হৈ গলে এটা একো বাকি নাথাকে অৰ্থাৎ 0 থাকিব তেনে আমি এটো আকৌ আমি তেনেকুৱাকৈ সমীকৰণ নিচিনাকৈ আমি লিখি দিব পাৰো না এটো হৈ যাব আমাৰ 90 equal to 45 into 1 নহয় 2 45 into 2 plus ইয়াত যেটো বাকি একোই নাই কি লিখিম 0 মানে ইয়াত বাকি নথকা পৰ্যন্ত আমি এই আগৰ যিটা সংখ্যা আছিল 225 আৰু 135 এটা আমি হৰণ কৰি আছিলো এই পদ্ধতিৰে ইউক্লিডৰ ডিভিজন বা বিভাজন কলম বিধিৰে আমি হৰণ কৰি আছিলো হৰণ কৰি যেতিয়ালৈকে আমি এনেকৈ শূন্য নাপাও বাকিটো যেতিয়া আমি একো নথকা হৈ যাব তেতিয়া আমি ইয়াত আমি ৰৈ দিম আৰু ইয়াত আমি হৰণ কৰিব নোৱাৰো মানে ইয়াত আমি দুটা সংখ্যা পালো এটা হৈ গ'ল আমাৰ 45 এটা 45 এটা শূন্য আমাৰ শূন্যটো কাম নাইকিয়া হৈ যাব ইয়াত আমাৰ 45 টো আমাৰ ইম্পৰ্টেন্ট সংখ্যা হ'ব মানে এই 45 টো হ'ব আমাৰ গসাউ 45 টো হৈ যাব আমাৰ গসাউ তেনেহলে আমি কাৰ গসাউ হ'ব আমি যে পাইছিলো এই প্ৰশ্নটো প্ৰথম প্ৰশ্নটো যেটো আমি পাইছিলো এটো আছিল 225 আৰু 135 ৰ গসাউ উলিয়াবলে
তেনেহ'লে আমি কৰি যিহেতু শূন্য পাই গ'লোঁ হৰণ কৰি এই পদ্ধতিৰে হৰণ কৰি শূন্য পোৱাৰ পাছত ইহঁতৰ উত্তৰটো হ'ব আমাৰ কি উত্তৰটো হ'ব আমাৰ 225 আৰু 135ৰ গসাগু কিমান 45 45টো হৈ যাব আমাৰ উত্তৰ তেনেহ'লে আমি লিখিব লাগিব যে 225 আৰু 135ৰ গসাগু 45 ইউক্লিডৰ কলন বিধিৰ দ্বাৰা উলিওৱা হ'ল ঠিক আছে তেনেহ'লে আমি আকৌ এবাৰ চাই লওঁ এইটো প্ৰথমতে যিহেতু আমি কৰিছোঁ প্ৰথম আমি কি কৰিছিলোঁ ইউক্লিডৰ বিভাজন বিধি ব্যৱহাৰ কৰি আমি উলিয়াব লাগিব গসাগু আমি উলিয়াবলৈ গৈ আছোঁ আমি উলিয়াব লাগিব গসাগু যেতিয়া আমি উলিয়াম অৰ্থাৎ গৰিষ্ঠ সাধাৰণ উৎপাদক গৰিষ্ঠ সাধাৰণ উৎপাদক আমি উলিয়াব লাগিব আমাৰ দুটা সংখ্যা দিয়া আছে 135 আৰু 225 135 আৰু 225ৰ ভিতৰত আমি চাম যে কোনটো সংখ্যা ডাঙৰ প্ৰথমটো আমি কি চাম ডাঙৰ সংখ্যা কোনটো বা সৰু সংখ্যা কোনটো ডাঙৰ সৰুটো আমি মিলাই ল'ম তেনেহ'লে আমি ইয়াত দেখিম যে 225টো ডাঙৰ 135তকৈ তেনেহ'লে আমি এইটো গম পাই গ'লোঁ যে এইটো ডাঙৰ হৈ গ'ল যেতিয়া আমি সৰুটোৰে ডাঙৰটোক হৰণ কৰিব লাগিব বিভাজন কৰিব লাগিব তেনেহ'লে আমাৰ সৰুটো হ'ল 135 ডাঙৰটো 225 আমি কি কৰিলোঁ হৰণ কৰিলোঁ ডিভাইড কৰিলে এবাৰ যাব এবাৰ গ'লে আমি বাকী কিমান পাম 90 এইটো ডিভাইড কৰি চাবা তোমালোকে বাকী 90 পাবা 90 পাম বাকী 90 পালে আমি এই হৰণ পদ্ধতিটো আমি এনেকৈ লিখি দিব পাৰোঁ এনেকৈ লিখিছোঁ আমি 225 ইকুৱেল টু 135 ইনটু 1 যিহেতু 135ক আমি কেইবাৰ দিছিলোঁ এবাৰ দিছিলোঁ ইনটু 1 প্লাছ 90 তেনেহ'লে ইমান আমাৰ আকৌ নেক্সট ষ্টেপটোত আমাৰ সংখ্যা দুটা হ'ব এই ভাজকটো 135 আৰু যিটো বাকী থাকিলে 90 তেনে আমি নেক্সট ষ্টেপত এই দুটা সংখ্যা ল'ম এই দুটা সংখ্যা লৈ পিনি এই প্ৰথমতে এই দুটা সংখ্যা যেনেকৈ আমি কৰিছিলোঁ ঠিক সেইদৰে আমি 135 আৰু 90 কৰিব লাগিব তেনেহ'লে আমি নেক্সট ষ্টেপটোত কি পালোঁ যে 135 আৰু 90 ল'লোঁ 135 আৰু 90 যদি লওঁ তেনেহ'লে আমি ইয়াৰ ভিতৰত আকৌ ডাঙৰ সৰু কোনটো চাব লাগিব ডাঙৰ আমি দেখিলোঁ যে 135টো 90তকৈ ডাঙৰ আমি গম পাই গ'লোঁ তেনেহ'লে আমি আকৌ 90ৰে 135ক হৰণ কৰিব লাগিব 90ৰে 135ক আমি হৰণ কৰিলোঁ হৰণ কৰিলে কেইবাৰ যাব দুবাৰ গ'লে বেছি ডাঙৰ সংখ্যা হৈ যাব তাৰমানে এবাৰে যাব এবাৰ গ'লে 90 থাকিলে আমি পালোঁ বাকী 45 অৰ্থাৎ ভাগশেষ আমি পালোঁ 45 তেনেহ'লে আমি সেইটোকে আকৌ এনেকুৱাকৈ লিখিব পাৰোঁ কি বুলি লিখিব পাৰোঁ 135 সমান ইকুৱেলছ টু 90 ইনটু 1 প্লাছ 45 তেনেহ'লে ইয়াত আকৌ আমি পালোঁ যে বাকী এটা সংখ্যা পালোঁ 45 আৰু এফালে পালোঁ 90 তেনেহ'লে আমাৰ নেক্সট যিটো ষ্টেপ হ'ব তাত আমি ল'ব লাগিব 90 আৰু 45 ঠিক আছে 90 আৰু 45 ল'লোঁ তেনেহ'লে আমাৰ 3 নম্বৰ ষ্টেপটো আমি চালোঁ যে 90 আৰু 45 ল'লোঁ তাকো আমি একেই ইউক্লিডৰ বিভাজন বিধি বা বিভাজন কলন বিধি সেইটো আমি কৰিব লাগিব তেনেহ'লে ইয়াক আমি আকৌ কি কৰিলোঁ ইয়াৰ ভিতৰত কোনটো ডাঙৰ আমি চালোঁ দেখিলোঁ যে 90টো ডাঙৰ আৰু 45টো সৰু তাৰপাছত আমি কি কৰিম 45টো সৰু আমি গম পাই গ'লোঁ তেনেহ'লে সৰুটোৱে ডাঙৰটোক আমি হৰণ কৰিলে 90 45 হৰণ কৰিলে দুবাৰ যাব তেনেহ'লে আমি পালোঁ দুবাৰ হ'লে 90 হৈ যাব পূৰা তেনেহ'লে আমাৰ বাকী একো নাথাকে তেনেহ'লে সেইটো আমি আকৌ ঠিক সেইদৰে লিখিব পাৰোঁ এনেকৈ সমীকৰণৰ নিচিনা চ' 90 ইকুৱেল টু 45 প্লাছ 2 45 মাল্টিপ্লাই বাই 2 প্লাছ নহয় মাল্টিপ্লাই বাই 2 প্লাছ 0 তেনেহ'লে ইয়াত যিটো 45 থাকিলে সেইটো হৈ যাব আমাৰ গসাগু তেনেহ'লে আমি উত্তৰ লিখিম যে 225 আৰু 135ৰ গসাগু 45 ইউক্লিডৰ বিভাজন কলন বিধিৰ দ্বাৰা উলিওৱা হ'ল